আপোনালোকে অলপ বয়সস্থ মানুহ আজি পৰা 30 বছৰ আগত কোনো মানুহে সাহস নকৰে ফৰেষ্টত মাটিত দাঁত উঠালৈ সোমাই গছ গছনি কাটা দখল কৰাটো বাদে আপোনালোকে অলপ বয়সস্থ মানুহ গম পাব অনুভৱ কৰকচোন ইমান মানুহে ৰেচপেক্ট কৰে ইমান ভয় কৰে সেই বস্তুটো কিয় নোহোৱা হৈছে আজিৰ দিনত অনুভৱ কৰক আমি বৰ্তমান আপোনাৰ উঠি হোৱা নতুন জইনিং কৰা মানুহ আছে আপোনালোকে বয়স আছে আমি সুৰক্ষা কৰিব অলপ চেষ্টা নকৰে খালি দৰমহা লাগে দৰমহা আৰু তাৰ ভিতৰতে আকৌ ফান কেতিয়া আহিব আপোনালোকৰ ফৰেষ্টত আপোনালোকৰ কিছুমান হেৰিটো বেলেগ কথা ফৰেষ্টাৰৰ বিলাক কথা কৈছে যিবিলাক ইনচাৰ্জ আৰু মেক্সিমাম তাৰ দায়িত্বটো আছে ৰেছপন্সিবলটো আছে ডিভিজনেল ফৰেষ্ট অফিচাৰ আৰু ৰেঞ্জ ইনচাৰ্জ আৰু ৰেঞ্জ অফিচাৰ থকা এটা ডাঙৰ এটা গাফিলতি আছে নহ'লে ইমান হ'ব নাপাৰে আজিকালি কোনো ভয়ে নকৰে মইতো অনুভৱেই কৰিব নোৱাৰে এতিয়া গোটেই ৰিজাৰ্ভ এৰিয়া গাঁও পাতিছে ভাবিব পাৰে নেকি সাধাৰণ মানুহবিলাকে সাধাৰণ জ্ঞান থকা মানুহবিলাকে ভাবিব পাৰে নেকি যে ফৰেষ্টৰ ভিতৰতে এটা ডাঙৰ গাঁও চেণ্ট্ৰেল ৰেঞ্জ এৰিয়াই নহওক DCRF নহওক প্ৰপ'জ ফৰেষ্ট এৰিয়াই নহওক কোনো বাদ পৰা নাই এনেকুৱা হ'ল গতিকে আপোনালোকক যিহেতু দায়িত্ব দিছে এই সুৰক্ষা কৰিবলৈ তাৰমানে আমাৰ কথাটো এনেকুৱা হ'ব নালাগে যে ৰক্ষকে বৈঠক হ'ব নালাগে কিন্তু মেক্সিমাম এতিয়া আজিকালি এনেকুৱা হৈ গ'ল ৰক্ষকে বৈঠক নহ'লে কেনেকুৱা ইমান গছ গছনি নোহোৱা হ'ব পাইছে ইমান দখল কেনেকুৱা হ'ব পাইছে মানুহ কোনো জ্ঞান নকৰা হৈছে ফৰেষ্ট ডিপাৰ্টমেণ্টত গতিকে সেই কথাটো আমি ভালকৈ কাৰ্বি আংলং এই ফৰেষ্ট ডিপাৰ্টমেণ্টটো আমি ভালকৈ চাব লাগে এতিয়া বহুত পয়া লগা দেখিবলৈ বেয়া লগা অৱস্থা হৈ আছে কাৰ্বি আংলঙৰ যিটো এতিয়া গতিকে আমি যিকোনো উপায় বাই হুক অৰ বাই ক্ৰুক যিকোনো বিনিময় আমি সুৰক্ষা কৰিব দিব লাগে গতিকে আগত যি হৈছে আগত 10-15 বছৰ আগত সেইটো হ'ব দিব নালাগে আমি সুৰক্ষা কৰিব লাগে অন্তত মাটিটো ৰক্ষা কৰিব লাগে গছ গছনি আমি ৰক্ষা কৰিব পৰা নাই কিন্তু মাটি আমি যিকোনো বিনয়ত আমি ৰক্ষা কৰিব লাগিব সেইটো চেলেঞ্জ সকলো থাকিব লাগিব নহ'লে আমি ফৰেষ্ট ডিপাৰ্টমেণ্টত Nanglitum ka lang bom laki Malong News 24/7 hampang aparman klar da kabirta.